তুষাৰৰ মাজত এক পবিত্ৰ স্থান, শিৱৰ আশীৰ্বাদৰ অমিত দান। নমস্কাৰ প্ৰিয় দৰ্শক বৃন্দ, তুলসীজ ডিভাইন ইনচাইটলৈ আপোনাক হৃদয়ংগম স্বাগতম। কল্পনা কৰক আপুনি এটি ঠাইত উপস্থিত য'ত পৰ্বতৰ মাজত নিস্তব্ধতা আৰু মন্দাকিনী নদীৰ শব্দই আপোনাক ভক্তিৰ নতুন অভিজ্ঞতা দিয়ে। ইয়াতেই থকা পবিত্ৰ স্থান কেদাৰনাথ মন্দিৰ, যাক লাখ লাখ ভক্তই মোক্ষৰ দুৱাৰ বুলি বিশ্বাস কৰে। কিন্তু আপুনি জানেনে, এই মন্দিৰৰ আবিৰ্ভাৱৰ কাহিনী, যি তুষাৰৰ দৰে গভীৰ আৰু পবিত্ৰ? ই ভাৰতবৰ্ষৰ উত্তৰাখণ্ড ৰাজ্যৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ গঢ়ৱাল হিমালয় অঞ্চলত অৱস্থিত। মন্দিৰটি সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৩৫৮৪ মিটাৰ উচ্চতাত আৰু মন্দাকিনী নদীৰ কাষত অৱস্থিত। এই আখ্যানত কেদাৰেশ্বৰৰ আবিৰ্ভাৱৰ লগতে বদৰিকাশ্ৰমৰো বৰ্ণনা পোৱা যায়। প্ৰিয় দৰ্শক, সেয়ে এইখিনিতে আপোনাসবক কৈ থওঁ, কেদাৰনাথ আৰু বদৰিকাশ্ৰম পৃথক পৃথক, যদিও এই দুয়োটা পুণ্যস্থান দেৱভূমি উত্তৰাখণ্ডতে অৱস্থিত। শিৱ মহাপুৰাণৰ জ্ঞান সংহিতাৰ পঞ্চদশ অধ্যায়ত কেদাৰেশ্বৰৰ আবিৰ্ভাৱৰ পবিত্ৰ কাহিনী বৰ্ণনা পোৱা যায়। তেতিয়া আহক আমি সকলোৱে শ্ৰী কেদাৰনাথ জ্যোতিৰ্লিংগক প্ৰণাম কৰি প্ৰাচুৰ্য আৰু শ্ৰদ্ধাৰ এই পবিত্ৰ আখ্যানত মনোনিৱেশ কৰোঁ। সূত মুনিয়ে নৈমিষাৰণ্যৰ মুনিগণক কৈছিল, হে মুনিগণ, যিমান বিশ্ববিখ্যাত শিৱলিংগ আছে কওঁ শুনক। পূৰ্বতে ব্ৰহ্মাৰ পৰা স্বয়ম্ভু মনুৰ জন্ম হৈছিল। তেওঁৰ মহা তেজস্বী পুত্ৰ প্ৰিয়ব্ৰত। প্ৰিয়ব্ৰতৰ ৭জন পুত্ৰ আছিল। সেই ৭জন পুত্ৰক পৃথক পৃথক গৃহৰ প্ৰয়োজন, অৰ্থাৎ ৭জন পুত্ৰক ৭খন ৰাজ্যৰ ৰজা পতা উচিত হ'ব। প্ৰিয়ব্ৰত ৰজাই মনতে তেনেদৰে চিন্তা কৰি এখন ৰম্য দিব্য ৰথত আৰোহণ কৰি সুমেৰু পৰ্বতৰ চাৰিওফালে ৭ বাৰ প্ৰদক্ষিণ কৰিছিল। প্ৰিয়ব্ৰত ৰজাই পুনঃ পুনঃ ৭ বাৰ সবেগেৰে ভ্ৰমণ কৰাৰ ফলত ৰথৰ চক্ৰৰ ঘৰ্ষণত পৃথিৱীত যি গাঁতৰ সৃষ্টি হৈছিল, তাত ৭টি সাগৰৰ সৃষ্টি হৈছিল। সেই সপ্ত সাগৰৰ মাজত ৭টি দ্বীপৰো সৃষ্টি হৈছিল। তেতিয়াৰ পৰা পৃথিৱী সপ্তসাগৰ আৰু সপ্তদ্বীপা নামে জনাজাত হৈছে। চমুকৈ মানুহে সসাগৰা সপ্তদ্বীপা পৃথিৱী বোলে। প্ৰিয়ব্ৰত ৰজাই তেতিয়া প্ৰত্যেক সাগৰৰ মাজত থকা প্ৰত্যেক দ্বীপতেই একোজন পুত্ৰক ৰজা পাতি ৰাজ্য শাসন কৰিব দিছিল। প্ৰিয়ব্ৰত ৰজাৰ জ্যেষ্ঠ পুত্ৰৰ নাম আগ্নিধ্ৰ। তেওঁ জম্বুদ্বীপত মহাসুখেৰে প্ৰজা পালন কৰিছিল। নাভি হৈছে আগ্নিধ্ৰ ৰজাৰ পুত্ৰ। তেওঁ পিতৃৰ ৰাজ্যৰ ৰজা হৈ মহাসুখেৰে প্ৰজা পালন কৰিছিল। নাভিৰ পুত্ৰ ঋষভ, তেওঁৰ ১০০ পুত্ৰ। তেওঁৰ ১০জন পুত্ৰই মনত বৈৰাগ্য ভাৱৰ উদয় হোৱাত যোগ সাধনা কৰি সময়ত মহাযোগী নামে জগত বিখ্যাত হৈছিল। ঋষভৰ ৮১জন পুত্ৰই মহাসুখেৰে ৰাজ্য শাসন কৰি ধৰ্মমতে প্ৰজা পালন কৰি সময়ত মোক্ষ লাভ কৰিছিল। ঋষভৰ আন ৯জনা পুত্ৰৰ হিতাৰ্থে জম্বুদ্বীপ ৯ ভাগত ভাগ কৰি প্ৰত্যেক ভাগতে একোজন পুত্ৰক ৰজা পাতি প্ৰজা পালন কৰিব দিছিল। ঋষভৰ জ্যেষ্ঠ পুত্ৰ ভৰতে লাভ কৰা খণ্ডৰ নাম ভাৰতবৰ্ষ হৈছিল। তেওঁ পৰম ধাৰ্মিক ৰজা আছিল। পিতৃৰ পৰা লাভ কৰা ভূমিখণ্ডৰ ৰজা হৈ তেওঁৰ নামানুসাৰে সেই ভূমিখণ্ডৰ নাম ভাৰতবৰ্ষ ৰাখিছিল। ধাৰ্মিক ৰজা ভৰতৰ ভাৰতবৰ্ষ পুণ্যভূমি বুলি জগত বিখ্যাত হৈছে। এই ভাৰতবৰ্ষত মানুহ কি দেৱগণেও জন্ম লাভ কৰিবলৈ বাঞ্ছা কৰে। ভগৱান বিষ্ণুৱে ভাৰতবৰ্ষৰ মানুহৰ কল্যাণ সাধনৰ বাবে আবিৰ্ভূত হোৱা বুলি বিভিন্ন শাস্ত্ৰত পোৱা যায়। বিষ্ণুৱে লোকহিতাৰ্থে পৃথিৱীৰ বিভিন্ন স্থানত বিভিন্ন ৰূপে আবিৰ্ভূত হৈছিল বুলিও শাস্ত্ৰত পোৱা যায়। সেই সময়ত ভাৰতবৰ্ষত ভগৱান বিষ্ণুৱে নৰনাৰায়ণ ৰূপে বদৰিকাশ্ৰমত লোকহিতাৰ্থে তপস্যা কৰিছিল। সেই বদৰিকাশ্ৰমৰ হিমাদ্ৰী পৰ্বতৰ ইটি শৃংগৰ নাম কেদাৰ। সেই কেদাৰত নৰনাৰায়ণে তপস্যা কৰি আছিল। এদিনাখন দেৱ পঞ্চাননে নৰনাৰায়ণৰ তপস্যাত সন্তুষ্ট হৈ তেওঁলোকৰ সন্মুখত দেখা দিছিল। তেওঁ তপস্যা মগ্ন নৰনাৰায়ণক কৈছিল, হে নৰনাৰায়ণ,
মই আপোনালোকৰ তপস্যাত পৰম প্ৰীতি লাভ কৰিছোঁ। আপোনালোক পুণ্য কাম সৰ্বশ্ৰেষ্ঠ সৰ্বপূজ্য। আপোনালোকে তপস্যা কৰাৰ কোনো প্ৰয়োজন নাই, তথাপি আপোনালোকে ভক্তিভাৱে এই কেদাৰ শৃংগ থাকি মোক ধ্যান কৰি থকাত মই পৰম সন্তুষ্ট হৈছোঁ। আপোনালোকে যি বৰ প্ৰাৰ্থনা কৰে মই সেই বৰ প্ৰদান কৰিম। ভগৱান শিৱৰ কথা শুনি নৰনাৰায়ণে কৈছিল, হে দেৱশংকৰ, যদি আপুনি আমাৰ তপস্যাত সন্তুষ্ট হৈছে আৰু বৰদান কৰিবলৈ ইচ্ছা কৰিছে, তেতিয়া আপুনি এই স্থানত জ্যোতিমূৰ্তি ধাৰণ কৰি অৱস্থান কৰক। সৰ্বলোকৰ হিত সাধনৰ বাবে আৰু আপোনাক আমি আৰু আন মানুহে পূজা কৰিব পৰাকৈ এই স্থানত জ্যোতিৰ্লিংগ ৰূপে অৱস্থান কৰক। দেৱ পঞ্চাননে নৰনাৰায়ণৰ কথা শুনি কেদাৰ নামৰ হিমালয় শৃংগত জ্যোতিৰ্লিংগ ৰূপে অৱস্থান কৰিছিল। ভগৱান শংকৰ ত্ৰিতাভাৰী বুলি জানিয়েই নৰনাৰায়ণ মুনিয়ে সেই জ্যোতিৰ্লিংগ ভক্তিভাৱে পূজা কৰিছিল। ভগৱান শিৱই সৰ্বলোকৰ হিতাৰ্থে আৰু তেওঁৰ ভক্তগণক আত্মদৰ্শন কৰাবলৈ সেই কেদাৰ শৃংগত কেদাৰেশ্বৰ নামে আৱিৰ্ভূত হৈছিল। সকলো দেৱতা আৰু সকলো সনাতন ঋষিয়ে বদৰিকাশ্ৰমত কেদাৰেশ্বৰ নামৰ জ্যোতিৰ্লিংগ ভক্তিভাৱে পূজা কৰে। সূত মুনিয়ে পুনৰ মুনিগণক কৈছিল, হে মুনিগণ, বদৰিকাশ্ৰমবাসী সকলো ঋষিয়ে সেই শিৱলিংগ পূজা কৰি নিজকে পৰম পবিত্ৰ কৰি থাকে। হে মুনিগণ, শিৱৰ মহিমা সৰ্বশাস্ত্ৰই বৰ্ণনা কৰিও অন্ত কৰিব নোৱাৰে। যি মানুহে সভক্তিৰে কেদাৰেশ্বৰক পূজা কৰে, সেই মানুহে সপোনতো দুখ লাভ কৰিব নোৱাৰে। হৰি ৰূপাঙ্কিত বদৰিকাশ্ৰমৰ যি বলয় আছে, সেই বলয় বৈষ্ণৱসকলে নিজ হাতত ধাৰণ কৰিলে সেইজনে হৰৰ কৃপা লাভ কৰিব পাৰে। যি মানুহে বদৰিকাশ্ৰমলৈ গমন কৰি কেদাৰেশ্বৰ মূৰ্তি দৰ্শন কৰে, সেই মানুহৰ সৰ্বপাপ নাশ হয়। সেই মানুহে অন্তিমত পৰম মুক্তি লাভ কৰিব পাৰে। যি স্থানত নৰনাৰায়ণৰ মূৰ্তি বিৰাজ কৰিছে, সেই ঠাইৰ সেই মূৰ্তি দৰ্শন কৰিলেও মানুহে যথাসময়ত পৰম মুক্তি লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক বৃন্দ, যদি এই আধ্যাত্মিক কাহিনী আপোনাৰ মনত গভীৰ গুৰুত্বৰ প্ৰতিফলন ঘটিছে, তেন্তে ভিডিঅ'টি লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি এই চমৎকাৰী কাহিনীৰ বিস্তাৰ কৰাত অমূল্য অংশীদাৰ হৈ উঠক আৰু কমেণ্ট বক্সত বাবা ভোলানাথৰ প্ৰশংসা কৰি তেওঁৰ পবিত্ৰ আশীৰ্বাদৰ পৰা আপোনাৰ জীৱনত নতুন শক্তি আৰু উদ্দীপনা পোৱাৰ আবাহন কৰক। এই পবিত্ৰ কাহিনী আমাৰ হৃদয়ত সুমধুৰ স্মৃতি সাঁচি ৰাখিবলৈ ছ'চিয়েল মিডিয়াৰ বিভিন্ন গ্ৰুপত এই ভিডিঅ'টি শ্বেয়াৰ কৰক, যাতে এই আধ্যাত্মিক বাণী প্ৰচাৰিত হৈ সকলোৰে অন্তৰ এক নতুন জ্ঞানেৰে পূৰ্ণতা লাভ কৰে। হে মহাদেৱ, আপোনাৰ কৰোণাই আমাৰ জীৱন সুস্থিৰ আৰু পবিত্ৰ কৰক। আপোনাৰ আশীৰ্বাদত আমাৰ পাপ ধুই মোক্ষ লাভ কৰক। আপোনাৰ চৰণত সদায় আমাৰ চিন্তা নিবদ্ধ হৈ থাকক। শিৱৰ চৰণত কেদাৰৰ বাস, পাহাৰৰ ওপৰত শ্ৰদ্ধাৰ আকাশ, তুষাৰেৰে আৱৰা সেই পবিত্ৰ ভূমি, য'ত গংগাই গায় শান্তিৰ জ্যোতি। শিৱ শিৱ ধ্বনি উঠে গগনত, ভক্তৰ হৃদয় জুৰে আনন্দৰ হত। পাহাৰৰ পথৰ ক্লান্তি মাৰ গুচাই, আপোন চৰণত পোৱা শান্তি স্নিগ্ধাই। জয় শিৱ জয় কেদাৰ মোৰ প্ৰাণৰ তৰ, আপোন আশীৰ্বাদে ধৰি ৰাখে ধৰণী আৰু আকাশৰ। আপোন নামত মোৰ জীৱন বিলাই, জয় শ্ৰী কেদাৰনাথ আপোন প্ৰেমত মাৰ আচল জোৰাই। জয় শ্ৰী কেদাৰ, জয় শিৱ শম্ভুনাথ।